নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকক জনালোঁ। হেপী নিউ ইয়েৰ। আৰু আজি মোৰ লগতে আপোনালোকক পুনৰবাৰ এটি নতুন ঠাইলৈ লৈ যাম বুলি আহিলোঁ। আৰু এয়া হৈছে কিলাঘাট। আচলতে আগতে যিসকলে আহিছে তেওঁলোকে নিশ্চয় গম পাব এই ঠাইডোখৰনো ক'ত আছে আৰু কিহৰ কাৰণে বিখ্যাত। আপোনালোকক জনাম, আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু এয়া কিলাঘাটৰ পৰা আমি যাত্ৰা কৰিম নাৱেৰে। আচলতে কৈয়ে দিছোঁ, আমি আহিছোঁ এলাহাবাদৰ প্ৰয়াগৰাজত থকা ত্ৰিবেণী সংগমলৈ। আচলতে আগতেও মই এলাহাবাদ আহিছিলোঁ যদিও ত্ৰিবেণী সংগম অহাৰ সৌভাগ্য হোৱা নাছিলে। আৰু এয়া মোৰ সৌভাগ্য যে মই ত্ৰিবেণী সংগমত দ্বিতীয়বাৰৰ বাবে আহিছোঁ। আচলতে দ্বিতীয়বাৰৰ বাবে মই এলাহাবাদ আহিছোঁ, ত্ৰিবেণী সংগম আহিবলৈ প্ৰথমবাৰৰ বাবে সৌভাগ্য হৈছে। আৰু এয়া আমাৰ লগৰখিনি গোটেই। আৰু আমি এতিয়া ত্ৰিবেণী সংগমলৈ বুলি নাৱতে যাত্ৰা কৰিম, যিহেতু সংগম নদীৰ মাজতেই অৱস্থিত। আচলতে ত্ৰিবেণী সংগম মানে গংগা, যমুনা আৰু সৰস্বতীৰ যি মিলন হয়, সেই মিলন ঠাইখিনিকে আচলতে সংগম বুলি কোৱা হয়। আৰু সেই সংগমখিনিক বহুতো পবিত্ৰ বুলি জনা যায়। আৰু যিদৰে কিলাঘাটৰ পৰা আমি নাৱেৰে যাত্ৰা কৰিছোঁ, তেনেদৰে বহুতকেইটা ঘাট আছে। আৰু ইয়াতে মৃতকৰ যি পিণ্ড অস্থি তেওঁলোকে ইয়াতে উটুৱাই দি কিনে মৃতকৰ মুক্তি লাভৰ বাবে, আত্মাৰ শান্তিৰ বাবে কামনা কৰে। আৰু এয়া দেখিছেনে চৰাইবিলাক কেনেকৈ মানে ইয়াতে উটি ভাহি ফুৰিছে। আৰু এই চৰাইবিধৰ নাম আচলতে মই জানিব পৰা মতে চেদেৰীয়া। ময়ো জ্ঞাত নহয় ইমান ভালদৰে, অসমীয়াতনো কি কয় মই নাজানো। এই মানুহগৰাকীক সোধোতেহে গম পালোঁ এই চৰাইবিধৰ নাম হৈছে চেদেৰীয়া। মই অসমত তেনেকৈ দেখিবলৈ পোৱা নাই। আপোনালোকে যদি দেখিছে কমেণ্টত জনাবচোন কি বুলিনো কয়। আৰু ইয়াৰে পানীখিনি খুব আচৰিত। অকণমান আগত গৈ দেখিব পাম বগা ৰঙৰ পানী, আৰু এই পানীখিনি হৈছে সেউজীয়া কালাৰৰ। আৰু যিহেতু ইয়াতে তিনি নদীৰ সংগম হৈছে, সেইকাৰণে পানীৰ কালাৰটো অকণমান বেলেগ দেখিবলৈ পোৱা যায়। আৰু সৰস্বতী মা গুপ্ত মাতা হিচাপে জনা যায়। গংগা আৰু যমুনাৰ পানীখিনি আমি নিজ চকুৰে আমি দৰ্শন কৰিবলৈ পালোঁ, কিন্তু সৰস্বতী মাৰ যি সংগম, সেই সংগম আমি দেখিবলৈ পোৱা নাই। সেই মাতা গুপ্ত মাতা বুলি জনা যায়। আচলতে মোৰ জানিবলৈ খুবেই মন আছিলে যে সৰস্বতী মাতাৰ উৎপত্তি স্থলনো ক'ত। ভালেই হলই বুঝে জানা, ভালেই হলই বুঝে জানা, বালিতে খেলিবলৈ পাই তুমি এৰি গলে ভালেই হলই মোৰে জান, ভালেই হলই মোৰে জান, জাতি নহয় জাতি। আৰু গান শুনি শুনি আমি এতিয়া গৈ পালোঁ সংগম। বাপুজীদা আছে, আৰু বাপুজীদা থকাৰ পিছত বিহুনাম নুশুনিম সেইটো হ'বই নোৱাৰে। আমিও বাপুজীদাক সুন্দৰকৈ এটি বিহুনাম অনুৰোধ কৰাত বাপুজীদাই এটি বিহুনাম আমাৰ বাবে গাই দিলে। আৰু এয়া দেখিছেনে অন্য এখন নাৱত আমাৰ সহযাত্ৰীমো একেলগে আমি গৈ আছোঁ। আচলতে আমি আহিছিলোঁ NCZCCৰ তৰফৰ পৰা আয়োজন কৰা প্ৰয়াগৰাজত শিল্পমেলালৈ, যি 12 দিনীয়া এক অনুষ্ঠান। তাত আমাক 3 দিনৰ বাবে আমাৰ অসমৰ হৈ বিহু ৰিপ্ৰেজেণ্ট কৰিবলৈ আমাক নিমন্ত্ৰণ জনাইছিলে। আৰু সেয়ে আমাৰ সৌভাগ্য যে আমি ত্ৰিবেণী সংগমলৈ আহিবলৈ পালোঁ আৰু দৰ্শন কৰিবলৈ পালোঁ। আৰু এয়া দেখিছেনে ত্ৰিবেণী সংগমত মানুহৰ ভিৰ। সকলোৱে নিজৰ নিজৰ ব্যক্তিগত কাৰণত তেওঁলোকে এই ত্ৰিবেণী সংগমলৈ বুলি আহিছে। কোনোবাই হয়তো পিণ্ডদান কৰিবলৈ আহিছে, আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ যি চূড়াকৰণ তাৰ বাবেও কিছু লোক ইয়াতে আহিছে। আৰু লোকবিশ্বাস, এই ঠাইত স্নান কৰিলে মনটো পবিত্ৰ হয়, দেহ পবিত্ৰ হয় বুলি জনা যায়। সেইকাৰণে আমাৰ লগৰ যি সহযাত্ৰীসমূহ তেওঁলোকে ইয়াত সুযোগতে স্নান কৰি ল'লে।
আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে মই শেষ কৰিম। আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু লগতে আপোনালোকেও ত্ৰিবেণী সংগমলৈ যদি সুযোগ পায় আহিব। সঁচাকৈ বৰ ধুনীয়া ঠাই, আৰু ইয়াতে আহি দৰ্শন কৰিব ত্ৰিবেণী সংগম। ময়ো দৰ্শন কৰিলোঁ, খুব ভাল লাগিলে। আকৌ এটি নতুন ভিডিঅ'লৈ লগ পাম। আজিলৈ বিদায়।